সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ দিল্লীৰ যন্তৰ মন্তৰলৈ। মানে এইটো হৈছে আগৰ দিনৰ যে ৰজা মহাৰজা বুলি আমি চাওক, এতিয়া হাতত মই ঘড়ীটো পিন্ধি আছোঁ বা আমাৰ হাতত আজিকালি চবৰে লগত মোবাইলটো থাকে। মোবাইলটো থাকিলে কি হয়, আমি মেইনলি ঘড়ীটো বা মোবাইলটো আজি আমি সময় চোৱাৰ কাৰণে বা আমাৰ লোকেশ্যন চোৱাৰ কাৰণে বা গোটেইখিনি বস্তু আমি ডিটেইলছটো আমি তাৰ পৰা উলিয়াই ল'ব পাৰোঁ, হয়নে? কিন্তু আগতেতো সেনেকুৱা দিন নাছিলে। এনেকুৱা এই যন্তৰ মন্তৰ 5টা আছে আমাৰ পৃথিৱীত। মানে জয়সিং ছেকেণ্ড, মানে দ্বিতীয় যিজন জয়সিং আছিলে, তেখেতে এনেকুৱাকৈ 5টা মানে যন্তৰ মন্তৰ বনাইছিলে। আৰু অৰিজিন যিটো একদম মেইন যিটো আছে সেইটো জয়পুৰত আছে, ৰাজস্থানৰ। আৰু ইয়াতে দিল্লীত এটা বনাইছিলে। ইয়াতে টোটেল 13টা আছে চাগে, এনেকুৱা বেলেগ বেলেগ ষ্ট্ৰাকচাৰ আছে যে মানে তাতে আপোনালোকে সময়টো চাই পেলাই বোলে সূৰ্যটো ইমানমান ওপৰত থাকিলে এনেকুৱাকৈ মানে সিহঁতে বাজত কিবা এটা বনাই দিছে যে ইমানখিনি দীঘলকৈ ছায়া পৰিলে আমি গম পাম যে দুপৰীয়া 12টা বাজিছে বা 1টা বাজিছে। সেনেকুৱাকৈ সময়বিলাক নিৰ্ধাৰণ কৰিছিল। আচৰিত আছিল ন? মানে ভাবিলে আচৰিত লাগে যে মানে তেতিয়া সিমানখিনি মানে তেওঁলোকে কেলকুলেশ্যন কৰি বস্তুবিলাক বনাব পাৰিছিল। আমি এতিয়া কিবা কিবি হাবল স্পেচ টেলিস্কোপ বা কেপলাৰ সেনেকুৱা কিবা কিবি বহুত কিবা কিবি বা ধৰক মানে অবজাৰভেটৰীবিলাক কৰি পেলাই এইবিলাক কৰি আছোঁ, কিন্তু তেওঁলোকে সেইবিলাক বস্তু আগতেই কৰি পেলাইছিল। বলক তেনেহ'লে ভিডিঅ'টো বহুত কিবা কিবি মানে ক'লোঁ, এতিয়া ভিডিঅ'টো ভালদৰে দেখুৱাওঁ আপোনালোকক পিছৰ ফালে কি কি আছে। তো বলক আৰম্ভ কৰোঁ ভিডিঅ'টো।